নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নৱম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম ১ নম্বৰ পাঠৰ আহোমসকল পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল? আহোমসকল আদিতে টাই জাতিৰ লোক আছিল। আহোমসকলৰ আদি বাসস্থান ক'ত আছিল? চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত আহোমসকলৰ আদি বাসস্থান আছিল। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? আহোমসকলে ৬০০ বছৰ অধিক কাল অসমত শাসন কৰিছিল। আহোমসকলৰ আদি ভাষা কি আছিল? আহোমসকলৰ আদি ভাষা টাই ভাষা আছিল। আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। আহোমসকলৰ কেইটিমান উৎসৱৰ নাম হ'ল ৰেকখন, জাচিংফা, লাইলুংখা, মেডাম মেফি, উমফা, চাইফা আদি। চমুটোকা লিখা। লাচিত বৰফুকন। অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক'লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। ঐতিহাসিক আহোম মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব ল'ব লগা হৈছিল লাচিত বৰফুকনে। মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনাৰ কাহিনীত যি জাতীয় দায়বদ্ধতা, নিয়মানুৱৰ্তিতা আৰু একমুখী কাৰ্যপন্থাৰ উদাহৰণ পোৱা যায়, অসমৰ ইতিহাসত তেনে আন উদাহৰণ সততে পোৱা নাযায়। এইগৰাকী লাচিত বৰফুকনৰ জন্ম হয় ১৬১২ খ্ৰীষ্টাব্দত। দিন, বাৰ আৰু স্থান সম্পৰ্কে সঠিকভাৱে জনা নহ'লেও গড়গাঁৱৰ ওচৰে পাজৰে বুলি অনুমান কৰা হয়। তেওঁৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰুৱা। কনিষ্ঠ সন্তান লাচিতৰ ৩জন ককায়েক আছিল। তেওঁলোক হ'ল লালুখোলা, মৰংগী আৰু ভাৰধৰা। সৰুৰে পৰা লাচিত আছিল বৰ সাহসী। সততা আৰু স্পষ্টবাদিতা তেওঁৰ আন এক বৈশিষ্ট্য। দেউতাক মোমাই তামুলীয়ে নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবলৈ সদায়েই চেষ্টা কৰিছিল। সৰুৰে পৰা দেউতাকৰ কাম কাজ লাচিতে প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিল। বৰবৰুৱা হিচাপে স্বৰ্গদেউৰ বৰচৰা ন্যায়ালয় আদিত দেউতাকৰ কাম কাজ, বিভিন্ন ডা-ডাঙৰীয়া আৰু বিষয়াৰ সৈতে হোৱা আলোচনাবোৰো লাচিতে প্ৰত্যক্ষ কৰিব পাৰিছিল। মুঠ কথাত দেউতাকৰ ৰাজকাৰ্যাৱলীক নিৰীক্ষণ কৰি লাচিতে বহু কথাই শিকাৰ সুবিধা পাইছিল। ১৬৬০ চনৰ ২০ আগষ্টত আহোম মোগলৰ যুদ্ধ আৰম্ভ হয়। অসমীয়া সেনা দুভাগত বিভক্ত হৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা আৰম্ভ কৰিলে। মোগলৰ লগত প্ৰথমখন যুদ্ধ আৰম্ভ হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে থকা বাবাৰীত। শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছত গুৱাহাটীতে লাচিত বৰফুকনৰ মৃত্যু হ'ল। বোধ কৰোঁ কঠিন নৰিয়াক নেওচা দি যুদ্ধ কৰাৰ বাবেই এনে হ'ল। তেওঁৰ মৃত্যুৱে যুদ্ধ জয়ৰ আনন্দত শোকৰ ছাঁ পেলাইছিল। সতী জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ লংঘী গদাপানীৰ পত্নী। সেই সময়ৰ মন্ত্ৰী লালুখোলাই অভিসন্ধি কৰি কেইবাজনো উপযুক্ত ৰাজকোঁৱৰ থকা সত্ত্বেও চুলিফা বা ল'ৰা ৰজাক ৰজা পাতিলে। উপযুক্ত কোঁৱৰ কেইজনে সেই কথাত বিদ্ৰোহ কৰিব বুলি অনুমান কৰি মন্ত্ৰীৰ পৰামৰ্শমতে ল'ৰা ৰজাই কোঁৱৰসকলৰ অংগক্ষত কাৰ্য আৰম্ভ কৰিলে। সেই কোঁৱৰসকলৰ ভিতৰত গদাপানীও আছিল অন্যতম। অংগক্ষতৰ পৰা সাৰিবৰ বাবে জয়মতীৰ অনুৰোধক্ৰমে গদাপানী নগা পাহাৰলৈ পলাই গ'ল। গদাপানীৰ সন্ধান উলিয়াৰৰ বাবে ৰজাই জয়মতীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে। কিন্তু জয়মতীয়ে কোনোপধ্যেই গদাপানী সন্ধান নিদিলে। শেষত লালুখোলাৰ আদৰ্শমৰ্মে চাওদাঙিতে জয়মতীক জেৰেঙা পথাৰলৈ নি অবৰ্ণনীয় শাস্তি দিবলৈ ধৰিলে। জয়মতী নীৰৱে সকলো শাস্তি ভোগ কৰি গ'ল, কিন্তু গদাপানীৰ বাৰ্তা নিদিলে। এই ১৪ দিন শাস্তি ভুগি ১৬৭৯ চনৰ ১৩ চ'তৰ দিনা জয়মতীয়ে নশ্বৰদেহ ত্যাগ কৰে। জয়মতীৰ এনে মনোবলৰ মাহাত্ম্য, স্বামী আৰু দেশৰ বাবে কৰা ত্যাগ অসমীয়া নাৰীৰ বাবে পবিত্ৰ চানেকি। টেঙাই মোহন। পণ্ডিত টেঙাই মোহন ইংৰাজী ১৭১৫ চনত চৰাইদেউত মহুং মাউচে পৰিয়ালৰ টকম্বৰীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। ৩জন ককায়েক ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু। ১৭৭৫ চনত গৌৰীনাথ সিংহৰ ৰাজত্বৰ শেষৰ ফালে তেওঁ বৰকাকত হুমুং পুথি নামৰ এখন অভিধান পুথি ৰচনা কৰে। ১৯১২ চনত কোচবিহাৰৰ কৈলাশচন্দ্ৰ সেন নামৰ ব্যক্তি এজনৰ পৰা হেমচন্দ্ৰ গোস্বামী দেৱে টেঙাই মোহনে লিখা বৰকাকত হুমুং পুথিখন উদ্ধাৰ কৰি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত জমা দিয়ে।
প্ৰকাশৰ উদ্দেশ্যে 1932 চনত নন্দনাথ ফুকনদেৱে এই পুথিখনৰ সম্পাদনৰ কাম হাতত লয়। টেঙাই মোহনে লিখি থৈ যোৱা বৰকাকত হুমুং পুথিখনৰ সম্পাদিত ৰূপটোৱেই হ'ল অসম বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা 1964 চনত প্ৰকাশ কৰা আহোম লোকচিকন বৰ অম্ৰ খণ্ডটো। বৰকাকত হুমুঙৰ উপৰি লিপিবদ্ধ কৰা 2 কোটিৰো অধিক পুথি পোৱা গৈছে। টেঙাই মোহনেই হ'ল অসমৰ প্ৰথম অভিধান প্ৰণেতা। তেখেতক আহোম ভাষাৰ পুথিৰ ভাঙনিৰ বাবে ইংৰাজ চাহাবে বিলাতলৈ লৈ গৈছিল বুলি জনা যায়। এই মহান অধিধানিকজনৰ 1823 চনত ডিব্ৰুগড় জিলাৰ খোৱাঙত মৃত্যু হয়। পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন 1912 চনৰ অক্টোবৰ মাহৰ এটি সুভক্ষণত তেতিয়াৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত খালে ঘুকমৰা মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত ডম্বৰুধৰ দেওধাই ফুকনদেৱৰ জন্ম হয়। পিতা গংগাৰাম ফুকন আৰু মাতৃ চাদৈ ফুকন। পিতা গংগাৰাম ফুকন এজন শিক্ষানুৰাগী ব্যক্তি আছিল। তেওঁ প্ৰথম লাকুৱা নাহৰ হাবি চাহ বাগিচাৰ কেৰাণী হিচাপে চাকৰি কৰি শেষত গাঁৱৰ গাঁওবুঢ়া হৈছিল। পুৰাতত্ত্ব বিভাগৰ মুৰব্বী ড সূৰ্য কুমাৰ ভূঞাদেৱে 1931 চনত টাই ভাষাৰ বিশেষজ্ঞ হিচাপে টাই আহোম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি দিয়ে। টাই ভাষা সংস্কৃতি উদ্ধাৰৰ হকে 1966 চনত তেওঁ কাঠবাঁহেৰে এটি বিদ্যালয় গৃহ নিৰ্মাণ কৰি দিয়ে। এইখনেই হ'ল কেন্দ্ৰীয় টাই একাডেমী পাঠোকা। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা সংস্কৃতি বিকাশৰ হকে পেলিয়াই ফুৰা মলং ডম্বৰু দেওধাই ফুকনদেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত অনুষ্ঠিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ 10ম অধিৱেশনৰ পাছদিনা 15 তাৰিখ 2 মাহ 93 তাৰিখে আবেলি হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰলোক প্ৰাপ্তি ঘটে। কৃষ্ণকান্ত সন্দিকৈ 1898 চনত যোৰহাটত জন্ম হয়। তেওঁ পিতৃ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী সন্দিকৈৰ প্ৰথম পুত্ৰ আছিল। 1913 চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত এন্ট্ৰেন্স পৰীক্ষা পাছ কৰি কটন কলেজত পঢ়ে। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ তাৰ প্ৰথম উপাচাৰ্য নিযুক্ত হয় আৰু 1957 চন পৰ্যন্ত এই পদত থকা কৃষ্ণকান্ত সন্দিকৈ পণ্ডিত লোক আছিল। তেওঁৰ প্ৰকাশিত ইংৰাজী গ্ৰন্থ 3খন শ্ৰীহৰিখন নৈশ চৰিত্ৰৰ ইংৰাজী অনুবাদ আৰু টীকা সম্বলিত পুথি নৈশ চৰিত্ৰ 1934 হোমদেৱৰ যক্ষস্থিলকৰ ভিত্তিত ৰচিত পুথি যক্ষস্থিলক এন ইণ্ডিয়া কালচাৰ 1949 চনৰ মাৰাঠী লেখক প্ৰবৰ সেনৰ প্ৰকৃত পুথি সেতুবন্ধনৰ ভাষ্য সেতুবন্ধন। স্কুলীয়া কালতে নকুল চন্দ্ৰ ভূঞা আদি লগ হৈ হাতে লিখা আলোচনী উলিয়াইছিল। বাঁহী মিলন আৱাসন চেতনা আলোচনী আদি কাকতত প্ৰবন্ধ পাতি লিখিছিল। কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰৰ এইবোৰ সংগৃহীত হৈছে। আগ বয়সত কেইটিমান গীতো ৰচনা কৰিছিল। 1929 চনত তেওঁ অসম ছাত্ৰ সন্মিলনৰ পৌৰোহিত্য কৰিছিল। ভাৰত চৰকাৰে 1955 চনত পদ্মশ্ৰী আৰু 1967 চনত পদ্মভূষণ উপাধিৰে বিভূষিত হৈছিল। তেওঁ জে.বি. কলেজৰ বিজ্ঞান শাখালৈ 11,000 আৰু চন্দ্ৰকান্ত অভিধানৰ বাবে 50,000 টকা দান কৰিছিল। মৃত্যুৰ আগে আগে নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ দান কৰে। পদ্মনাথ গোহাঁই বৰুৱা অসমৰ এজন স্বনামধন্য সাহিত্যিক। পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ জন্ম হয় 1871 চনৰ 24 অক্টোবৰত উত্তৰ লখিমপুৰৰ নকাৰী গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল ঘীণাৰাম আৰু মাকৰ নাম লক্ষ্মীদেৱী। পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ কবিতা নাটক উপন্যাস আদি সাহিত্যৰ প্ৰায় সকলো বিভাগত হাত আছিল। তেওঁৰ বিখ্যাত কবিতা পুথিসমূহ হ'ল জুৰণি লীলা ফুলৰ চানেকি। বুৰঞ্জীমূলক নাটকসমূহ হ'ল জয়মতী গদাধৰ সাধনা লাচিত বৰফুকন বান ৰজা। প্ৰহসন নাটকসমূহ হ'ল গাঁওবুঢ়া টেটোন তামুলী ভূত নে ভ্ৰম।
উপন্যাসসমূহ হ'ল ভানুমতী লাহৰী, আত্মজীৱনী, মোৰ সোঁৱৰণি সংগ্ৰহ, সাহিত্য সংগ্ৰহ, জীৱনী সংগ্ৰহ, ধৰ্মমূলক গ্ৰন্থ শ্ৰীকৃষ্ণ গীতাসাৰ। ইয়াৰ উপৰিও তেওঁ ভূগোল, দৰ্পণ, নীতি শিক্ষাবিধান আদি অনেক পাঠ্যপুথি ৰচনা কৰিছিল। তেওঁ সম্পাদনা কৰা আলোচনীসমূহ হ'ল বিজুলী, আসাম, বন্তি আৰু উষা। তেওঁ শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ 1917 সভাপতি আছিল। এইজনা সাহিত্যিকৰ 1948 চনৰ 7 এপ্ৰিল তাৰিখে পৰলোক প্ৰাপ্ত।